হাই ফ্ৰেণ্ড, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল আৰ্ট অফ আছাম। আজি আমি কথা পাতিম স্কেচৰ ওপৰত, অৰ্থাৎ পৰ্ট্ৰেটৰ ওপৰত। চেম স্কেচ বা চেম পৰ্ট্ৰেট কৰিবলৈ কি জোখ ব্যৱহাৰ কৰা হয় তাৰ ওপৰত কথা পাতিম। আচলতে চেম স্কেচ বা পৰ্ট্ৰেট কৰিবলৈ গ্ৰাফিক্সৰ সহায়ত কৰা হয়। মই গ্ৰাফিক্সৰ সহায়ত কৰোঁ। মই যিবোৰ স্কেচ কৰি আছোঁ বৰ্তমান, আচলতে সেইবোৰ সকলো গ্ৰাফিক্সৰ সহায়ত মই কৰি আছোঁ। আৰু গ্ৰাফিক্সৰ সহায় নোহোৱাকৈ চেম স্কেচ কৰাটো বহুত টান হয়। যদিহে গ্ৰাফিক্সৰ সহায়ত কৰি কৰি বহুত কৰা যায়, তাৰপিছত যেতিয়া অভ্যাসত পৰিণত হয় তেতিয়া আচলতে গ্ৰাফিক্স নোহোৱাকৈ কৰিব পাৰি। আৰু গ্ৰাফিক্স কেনেকৈ কৰে মই আজি এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম। মই কেনেকৈ স্কেচ কৰোঁ এইটো ভিডিঅ'ত মই দেখুৱাই দিম। আগৰ এটা হিউমেন ফিগাৰৰ ওপৰত মই ভিডিঅ' বনাইছিলোঁ, তাত মই কৈছিলোঁ যে চেম স্কেচ কেনেকৈ কৰে তাৰ ওপৰত মই ভিডিঅ' এটা বনাম। তো বলক আজি মই এইটো ভিডিঅ'ত আপোনালোকক চেম স্কেচ কেনেকৈ কৰে আপোনালোকক দেখুওৱা বা শিকাবলৈ চেষ্টা কৰিম। তো বলক আমি আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ড, চিম্পলি আমি এখন ফটো লৈছোঁ, মোৰ এখন ফটো লৈছোঁ। এইখন ফটোত যদি আমি ইয়াত গ্ৰাফিক্স কৰোঁ, মানে ইয়াত যদি আমি বক্স কৰি বনাই লওঁ, সেই বক্স জোখমতে যদি আমি আঁকো তেতিয়াহ'লে চেম স্কেচ হয়। তো আমি ইয়াত এনেকৈ যদি চিন দিওঁ, প্ৰথমতে আমি মাজৰ এডাল চিন দি ল'লোঁ, মাজৰ চিন। চকুৰ কাষৰ পৰা চকুলৈকে কিমান যোগ সেইটো চাম। ইয়াৰ পৰা ইয়ালৈকে চকু হ'ব। ইয়ালৈকে চকু হ'ব। তো আমি ইয়াত যদি চকু নেক্সট আৰু কি হ'ব, এই মাজৰ চিনডালৰ পৰা ডিফাৰেণ্টৰ পৰা চকুটো কিমান দূৰ সেইটো এইখন ফটোত চাব লাগিব। চকুটো কিমান ডাঙৰ, ইয়ালৈকে আছে, ইয়ালৈকে চকুটো হ'ব। তো এনেকৈ গ্ৰাফিক্স কৰি আচলতে কৰিব লাগে। আৰু এইটো মই যদি সম্পূৰ্ণ কৰোঁ তেতিয়াহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হ'ব। তো মই সম্পূৰ্ণ নেদেখুৱাওঁ, কিন্তু কেনেকৈ কৰে সেইটো মই দেখুৱাই দিওঁ। নেক্সট আৰু চকুৰ পৰা নাকলৈ কিমান দূৰত্ব আছে এইটো চাব লাগে। এইখিনি আছে। নেক্সট কৰিব এনেকৈ গ্ৰাফিক্স কৰি কৰি যেতিয়া অভ্যাস হৈ যায়, অৰ্থাৎ প্ৰেক্টিছ হৈ যায়, তেতিয়া মানে কি এই গ্ৰাফিক্স নকৰাকৈ বা এই বক্স নবনাকৈ আঁকিব পাৰি। জাষ্ট চাই এনেকৈ জুখি চিন এনেকৈ গ্ৰাফিক্স নকৰাকৈ এনেকৈ জুখি আঁকিব পাৰি। আৰু মই যিবোৰ স্কেচ কৰোঁ আচলতে মই মোবাইলত চাই কৰোঁ, যিহেতুকে মোবাইলত গ্ৰাফিক্স মডলৈ মই ফটোকপি নিওঁ, তাত গ্ৰাফিক্স মডলৈ নি নেক্সট বহীত গ্ৰাফিক্স বনাই পেলাই কৰোঁ।
তো ফ্ৰেণ্ড মই এনেকৈ ড্ৰয়িংটো বনাই লওঁ প্ৰথমে এনেকৈ ড্ৰয়িংটো বনাই লওঁ তাৰপিছত শ্বেডিঙৰ কাম আহে আচলতে চেম স্কেচ কৰিবলৈ আৰু অকল ড্ৰয়িংটোৱে যে পাৰফেক্ট হ'ব লাগিব সেইটো কথা নহয় আচলতে শ্বেডিং ডাঠ পাতল ক'ত ডাঠ আছে ক'ত পাতল আছে সেইটো চেম মিলিব লাগিব এই স্কেচ কৰাখনৰ লগত আচলতে অৰিজিনেলখনৰ লগত চেম মিলিব লাগিব তেতিয়াহে শ্বেডিংখিনি ভাল হ'লে আৰু শ্বেডিংখিনি মিলিলেহে চেম স্কেচ হয় অকল ড্ৰয়িঙে যি চেম হ'ব লাগিব সেইটো কথা নহয় কিন্তু তাৰ লগত শ্বেডিংটো পাৰফেক্টলি হ'ব লাগিব তেতিয়াহে চেম স্কেচ হয় এনেকৈ গ্ৰাফিক্সৰ হয় তো স্কেচ বা পৰ্ট্ৰেট কৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ বা আপোনালোকক শিকাবলৈ বুজাবলৈ চেষ্টা কৰিম আজিলৈ বাই বাই